ওয়েলকাম টু মাই নিউ ব্লগ। এটা বাজিল ৰাতিপুৱা প্ৰায় 12টাই বাজিল, দুপৰীয়া হ'ল। আজি আমি ফুৰিব যাম, কাকা আৰু মই হাজোৰ ফালে, মাইহঁতৰ ঘৰ আছে তাতে। চ' আপোনালোকে সেইফালে হেলমেট চেলমেট লৈ পুৰা হেৰি চশমা চশমা পিন্ধি এতিয়া যোৱাৰ কথা আৰু। অলপ গাড়ীখনকো খুৱাই লওঁ দিয়ক। এইখন পাহাৰতো মই ভিডিঅ' বনাই দিছিলোঁ গাইজ, যদি চোৱা নাই ডেছক্ৰিপশ্যনত লিংকটো থাকিব, চাব আৰু। গাইজ পামে আৰু বেছি দূৰ নাই, আৰু অলপ আছে। এয়া হাজোৰ পুৱামক্কাৰ মুখ্য দুৱাৰ। কেতিয়াবা বনাম দিয়ক ভিডিঅ' ইয়াতো। যাই আছোঁ, যাই পোৱা নাই আৰু কি ক'ব। এয়া মনসা পূজাও পাতিছে, আপোনালোকে চাব আহিব আৰু মনসা পূজাত, ময়ো যাম। ফাইনেলি গাইজ ঘৰ আহি পালোঁ হিৰহঁতৰ। মোৰ বন্ধু হয়, আৰু কাকাৰো বন্ধু হয়। আৰু তবলা চবলা বজাই আছে, পুৰা আৰু ধামাকা বজায়। আপোনালোক দেখাইছোঁ ৰ'ব কি বজায়, কেনেকৈ বজায়। অলপ বাজনা চাজনা বজাই অলপ ফুৰিব আহিলোঁ। এয়া অলপমান বেছি দূৰত নাযাওঁ, ৰামদিয়াৰ ওচৰতে আছোঁ। ধুনীয়া এটা লোকেশ্যনত আমি ৰখিছোঁ। এয়া মোৰ লগত আছে হিৰক, এয়া কাকা। এয়া আপোনালোকে চাই লওক কি ধুনীয়া ভিউ। বেয়া চাই আছে কিন্তু গাইছ, বাপৰে গোটা মাৰো ই। ফাইনেলি মাইহঁতৰ ঘৰ পাই গ'লোঁ। অলপ ৰেষ্ট লৈ কিনে অলপ দেৰিকৈ আকৌ ঘৰত যাম। কিবা এটা বেলেগ কাম এটা আহিছোঁ। মাই কিন্তু বেয়া কাম কৰিছে দেই পাকঘৰত, বাপৰে। গাইজ এনেই আৰু অলপমান বহিয়ে থাকিম, অলপ পিছত যাম আৰু চাই থাকোঁ। ফাইনেলি গাইজ ঘৰ আহি পালোঁ। এতিয়া আৰু ইফতাৰ কৰোঁ, অলপ ফ্ৰেছ চেছ হৈ। তাৰপৰা আৰু অলপমান ক'ৰবাত যাম। খোৱা লোৱা কমপ্লিট, ইফতাৰ চব কৰিলোঁ। এতিয়া আৰু ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু লগতে ছাবস্ক্ৰাইবটো কৰি দিব। বাই বাই।